হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। পুনৰ এটা নতুন ভিডিঅ' লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো একদম ৰাতিপুৱা ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। ইয়াত দেখিছেনে ঝাৰু মাৰি আছোঁ মই। এতিয়া ভাবিছোঁ প্ৰথমতে ঝাৰু মাৰি পেলাই ঘৰটো চাফা কৰি লওঁ, যিহেতু আজি বিশ্বকৰ্মা পূজা হয়। সেইটো কাৰণে ঘৰ চৰ অলপ চাফা কৰি আছোঁ, চাফ চিকুণ কৰি আছোঁ। উঠা অলপ দেৰি হৈ গ'ল, তথাপিও যেনে তেনে পটাপট কৰি আছোঁ আৰু চাফ চিকুণবোৰ। প্ৰথমতে ঘৰটো ঝাৰু মাৰি ল'লোঁ, তাৰপিছতে ইয়াত ঘৰটো সাৰি এতিয়া মুচি লওঁ। সাৰা হৈ গ'ল, পটাপট মুচি লৈছোঁ। আৰু এতিয়া গা পা ধুই আহিলোঁ আৰু ভাবিছোঁ এইফালে মন্দিৰত মায়ে কি সজাই পৰাই থৈছে। প্ৰসাদ দি শেষেই হ'ল, আজৰি হ'ল প্ৰসাদ দি। মই গা ধুই আহিছোঁহে। ধুনীয়া প্ৰসাদ দিছিলে। ইফালে এয়া প্ৰসাদৰ বস্তু, এইফালে প্ৰসাদ ঢাকি থৈছে, এইফালেও বুট ভিজাই থৈছে। প্ৰথমতে সেৱা কৰি ল'লোঁ। সেৱা কৰি লৈ পেলাই এতিয়া এয়া ভাবিছোঁ প্ৰসাদকেইটা খাই লওঁ। ইমান গৰম পৰিছে আজি, দেখিছেনে কিমান গৰম? আপোনালোকৰ ফালে গৰম বাৰু কেনেকুৱা? এতিয়া মই প্ৰসাদকেইটা খাই লওঁ দেই। আপোনালোকে বাৰু খালেনে বিশ্বকৰ্মা পূজাৰ প্ৰসাদ? এতিয়া মই খাই আছোঁ এয়া। আৰু আপোনালোকৰ ঘৰত কি কি প্ৰসাদ দিছে কমেণ্টত জনাব। যিহেতু বিশ্বকৰ্মা পূজাত সকলো ঘৰতে সৰুকৈ হ'লেও কৰেই, প্ৰসাদ দিয়া হয়েই। এইফালে এই গৰুজনী দেখিছেনে? তাই সদায় আমাৰ ঘৰৰ মুখত ৰখি থাকে, সদায় আহিবই দিনটোত এবাৰ হ'লেও। এতিয়া মই প্ৰসাদ খাই আছোঁ, মোক চাই আছে এয়া বাহিৰত ৰখি ৰখি। মোক দেখিলে তাই একদম দৌৰি আহে, কিবা এটা নহয় কিবা এটা খাবলৈ দিওঁৱে যে। এটা নহয় কেইবাটাও আহে, আজি এটাই আহিছে। এতিয়া চাবচোন, আহিব দেই। খাবলৈ মানে দিলে একদম দৌৰি দৌৰি আহে আৰু। যা যা দেই, বহুত ৰ'দ দিছে, যা যা যা। ইমান ৰ'দ, যাবলৈ কৈ আছোঁ নাযায়। সেইটো কাৰণে ফল মূলৰ বাকলিখিনিও আছিলে, সেইখিনিও দিলোঁ খাবলৈ কাৰণে। আৰু ইফালে এয়া মায়ে একদম খিচিৰি বনাই ধুনীয়াকৈ কলপাতত ৰেডি কৰি থৈ দিছে, লগতে নেমু, আচাৰ, জলকীয়া। খিচিৰিখিনি দেখি একদম খাওঁ খাওঁ লাগিছে। আজি যিহেতু বিশ্বকৰ্মা পূজা, খিচিৰি অকণ খাবলৈ মন গ'ল, সেইবাবে মায়ে খিচিৰি বনালে। এতিয়া খাই লওঁ মই খিচিৰি। আপোনালোকৰ ঘৰত খিচিৰি বনাইছেনে বাৰু? জলকীয়া বাৰু মই নাখাওঁ, এনেই লৈছোঁ আৰু দেখাবলৈ কাৰণে। এয়া নেমু চেপি লৈছোঁ ধুনীয়াকৈ, টেষ্টিকৈ একদম। বহুত টেষ্টি আছিলে খিচিৰিখিনি, বহুত ভাল লাগিলে খাই পেলাই। একদম পাত চাফা কৰি দিছোঁ, মানে ইমান টেষ্টি আছিলে খিচিৰিখিনি। আৰু এতিয়া আবেলি হৈ গ'ল, ভাবিছোঁ অকণমান ওলাই যাওঁ, ক'ত ক'ত বিশ্বকৰ্মা পূজা পাতিছে চাই আহোঁ। সেইবাবে ওলাই ল'লোঁ অকণমান ফুৰি আহোঁ বুলি। চাওকচোন আমাৰ ইয়াতে কি ধুনীয়াকৈ বিশ্বকৰ্মা পূজা পাতিছে। চাপ্লাই হয় মানে, পূৰা দুৰ্গা পূজাৰ নিচিনাকৈ ডেক'ৰেশ্যন কৰিছে। ইমান ভাল লাগিলে গৈ। তো এনেই ভিতৰত সোমোৱা নাই, বাহিৰে বাহিৰে চাই ফুৰি আহিলোঁ আৰু লগতে মেলাও বহিছে। মোৰ দুটামান বস্তু কিনিবলগীয়া আছিলে, সৰু সুৰা কিনি ল'লোঁ। আৰু এতিয়া গৈ আছোঁ আমি এনেই মানে টাউনৰ ফালে ঘূৰি ফুৰিছোঁ আৰু ইফালৰ পৰা সিফালে। এতিয়া চাকি কিনিবলৈ আছিলে, চাকিও কিনি ল'লোঁ। এয়া চাকিৰ দোকানত আহিলোঁ, চাকি ল'লোঁ। যিহেতু কাইলৈ আকৌ গণেশ পূজা, চাকি লাগিব, সেইবাবে চাকি ল'লোঁ। আৰু এয়া চাওক, গণেশৰ মূৰ্তি লৈ গৈ আছে। কাইলৈ যিহেতু গণেশ চতুৰ্থী, আৰু কাইলৈ এটা মোৰ বিশেষ দিন, সেইবাবে চাকি তাকি ধুনীয়াকৈ লৈ লৈছোঁ। আৰু ঘূৰি ফুৰি সন্ধিয়া হৈ গ'ল। এতিয়া ভাবিছোঁ সন্ধিয়া হৈ গ'ল যিহেতু চাহ একাপ খাই লওঁ। আৰু এয়া ধুনীয়াকৈ কেকৰ সৈতে চাহ একাপ খাই ল'লোঁ। সন্ধিয়াৰ চাহকাপ যিহেতু খাবই লাগিব, ধুনীয়াকৈ মই চাহকাপ খাই ল'লোঁ। চাহকাপ খাই ওলাই আহিলোঁ। আৰু এয়া গণেশ পূজাৰ মূৰ্তি আনিবলৈ গৈ আছে সকলোৱে মিলিজুলি একদম ফূৰ্তি কৰি। আৰু আহি আমি ইফালে গণেশ ঘাটৰ ফালে আহিলোঁ। গণেশ ঘাটত যিহেতু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে, যিহেতু কাইলৈ গণেশ চতুৰ্থী, সেইবাবে অকণমান ধুনীয়াকৈ লাইট চাইট জ্বলাই ৰাখিছে। ভাবিলোঁ গণেশ ঘাটখন চাই আহোঁ, সেইবাবে অকণমান গণেশ ঘাটলৈ আহিলোঁ।
আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকল নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।